আচলতে বিদায় সভা সকলো আবেগিক হৈ আছে, বক্তব্য দিব মন নাছিলে, তথাপিতো আজিৰ সভাৰ সভাপতি মহোদয় আৰু মোৰ শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীসকল, আজিৰ নিচিনা এইটো পৰিৱেশত তোমালোকক আৰু নাপাম। এনেকুৱা সকলো একেলগে বহি আছা, হয়তো পাম ক'ৰবাত ৰাস্তাত লগ পাম, খবৰ এটা সুধিম কেনে আছা, সেইখিনিয়ে। কিন্তু শিক্ষা দিবলৈ মনৰ কথাখিনি ক'বলৈ হয়তো নাপাম আৰু তোমালোকক। সেইকাৰণে কেইটামান আজি কথা কম বুলি ভাবিছো। কথাখিনি মই কোনো কিতাপ পঢ়ি পোৱা নাই বা ডাঙৰ ডাঙৰ বক্তাৰ পৰাও শুনি পোৱা নাই, মোৰ হৃদয়ৰ পৰা কথা কৈছো কেইটামান। সেই বোলে হৃদয়েৰে কথা ক'লে হৃদয়েৰে লয়। গতিকে মই যিহেতু হৃদয়েৰে লৈছো, তোমালোকেও হৃদয়েৰে কথাখিনি ল'বা, মানিবলৈ যত্ন কৰিবা, আৰু যদি কথাখিনি মানা তেতিয়াহ'লে ভৱিষ্যতে এজন সুনাগৰিক হ'বলৈ পাৰিবা। কিমান ডাঙৰ চাকৰি বা লাখ টকাৰ চাকৰি পা সেইখিনি মই ক'ব নোৱাৰো, কিন্তু এজন যে হ'বা সেইটো মই ক'ব পাৰিম। মই আজি 5টা তোমালোকক কথা কম, বেছি নকওঁ। তাৰ ভিতৰত 1 নম্বৰ কথাটো কৈছো, তোমালোক যদি এজন, এই পৃথিৱীখন হৈছে বিশাল, এই পৃথিৱীখনত যদি নিজৰ অলপমান জাগা উলিয়াব খোজা তেতিয়াহ'লে তোমালোক একোজন ব্যতিক্ৰম হ'ব লাগিব। ভিৰৰ মাজত থাকিও তোমালোক কোনোবাখিনিত হয়তো ব্যতিক্ৰম হ'ব লাগিব, হয়তো তোমালোকৰ চিন্তাত, হয়তো তোমালোকৰ আচাৰত, হয়তো কোনোবা কাৰোবাৰ আন কিবা দৃষ্টিভংগীত অলপমান ব্যতিক্ৰম হ'ব লাগিব। আৰু ব্যতিক্ৰম হ'লেহে এই পৃথিৱীখনত তোমালোকে অকণমান ঠাই পাবা। 2 নম্বৰ পইণ্ট, মই সদায় কৈ থাকো, আগ্ৰহ আৰু আত্মবিশ্বাস মানুহৰ মনত। আগ্ৰহ, অজ্ঞতা আৰু আত্মবিশ্বাস, তিনিটা যদি জীৱনত থাকে, আগ্ৰহ থাকিব লাগিব, কিবা শিকাৰ প্ৰতি আগ্ৰহ থাকিব লাগিব, অজ্ঞতা থাকিব লাগিব, অজ্ঞতামূলক বস্তু থাকিব লাগিব তোমালোকৰ, আৰু আত্মবিশ্বাস থাকিব লাগিব যে মই শিকিব পাৰিম, তেতিয়া শিকিব পাৰিবাই। এইটো হ'ল 2 নম্বৰ পইণ্ট। 3 নম্বৰ পইণ্টটো মই বাৰে বাৰে কওঁ, হয়তো ক্লাছ 10ত কোৱা নাই, যিহেতু মই ইমান ক্লাছ কৰা নাই ক্লাছ 10ত, বছৰটোত 15টা মানে কৰিছো, কিন্তু ক্লাছ 8ক মই বাৰে বাৰে কৈ থাকো যে তোমালোকে একোখন স্মাইলি ফেচ মানে গঠন কৰিবলৈ শিকা। এই স্মাইলি ফেচটো নিজৰ জীৱনত, মানে নিজৰ মুখত হাঁহিটো আটাইতকৈ ডাঙৰ বস্তু। জীৱনৰ প্ৰতিটো ঘাত প্ৰতিঘাত হাঁহিৰে মানে হাঁহিৰে সংঘাত কৰি কিনে জিকিব লাগিব। এটা চাৰ্লি চাপলিনে এটা কথা কৈছিল, I have many problems in my life, but my lips don't know. That's always smile. চাৰ্লি চাপলিনৰ জীৱনত বহুত সংঘাত আছিলে, কিন্তু তেওঁৰ ওঁঠ দুটাক গম পাব দিয়া নাছিলে, ওঁঠ দুটাই সদায় হাঁহি আছিলে। গতিকে তোমালোকৰ যিহেতু কমিউনিকেশ্যন আজিৰ যুগত বৰ প্ৰয়োজনীয়, মানুহৰ লগত চিনাকি থাকিব লাগিব, প্ৰতিভা থাকিলেও নহয়। গতিকে এই হাঁহি মুখখন বিৰাট ডাঙৰ কথা। সদায় জীৱনৰ প্ৰত্যেকটো সংঘাত হাঁহি হাঁহি জিকিবা। 4 নম্বৰ পইণ্ট, পৃথিৱীখনৰ কথা ভাবিব লাগিব। তুমি পৃথিৱীখনৰ কথা ভাবিব লাগিব, তেতিয়াহে পৃথিৱীখনে তোমাৰ কথা ভাবিব। তুমি 10জন মানুহৰ কথা ভাবিব লাগিব, তেতিয়া 10জন মানুহে তোমাৰ কথা ভাবিব। সদায় স্বাৰ্থপৰ হ'বলৈ ট্ৰাই নকৰিবা, বেলেগৰ কথাও চিন্তা কৰিবা। স্বাৰ্থপৰো কোনোবাখিনিত লাগিব, পৰীক্ষাৰ কেইদিন স্বাৰ্থপৰো হ'ব লাগিব কিছুমান ক্ষেত্ৰত, কিন্তু সামগ্ৰিকভাৱে স্বাৰ্থপৰ কেতিয়াও নহবা, 10জনৰ কথা ভাবিবা। তুমি যেতিয়া এই পৃথিৱীৰ পৰা যেতিয়া যাবা, তাৰ পিছত যদি তোমাৰ কথা 10জনে কয়, সেইটোহে আচল সফলতা, সেইটোহে আচল জীৱন। 5 নম্বৰ পইণ্ট, মই 4টা Hৰ কথা কম। 4টা H, হেড, হেম আৰু হেল্থ আৰু হাৰ্ট। হেডটোতো জানাই কিমান ইম্পৰ্টেণ্ট, সকলো কথা মগজুৰে
চালি জাৰি আগবাঢ়িব লাগিব জীৱনত। তাৰপিছত হাৰ্ট, সদায় আমাৰ হাৰ্টটো বহল হ'ব লাগিব, হৃদয়খন বহল হ'ব লাগিব। আৰু আজিকালি যুগত বহুত মানে ঠেলি দিয়া পিছপিনৰ পৰা পিছত কথা কোৱা মানুহ বহুত, কিন্তু তোমালোকে এইটো ভয় নাখাবা, তেওঁলোকক তোমালোকে পিছতহে কথা কয়, আগত তোমালোকক কথা ক'ব নোৱাৰে। গতিকে সেইবিলাকক সদায় পিছপিনে থবা। তাৰ ভিতৰত আছিল হেণ্ড। তুমি যদি কিবা এটা কাম ভালকৈ কৰিব বিচৰা তেতিয়া হলে নিজে কামটো কৰিবা, তেতিয়াহে ভাল হ'ব। এটা কথা আছে অসমীয়াত, আপোন হাত জগন্নাথ। নিজৰ হাতখনেৰে সকলো কাম কৰিব লাগিব, তেতিয়া ভাল হ'ব। আৰু যদি বেলেগে কাম কৰি দিয়াটো তুমি ভাল বিচাৰিও লাভ নাই, নিজে কামটো কৰিবা, তাৰ পিছত ভালটো বিচাৰিবা। আৰু হেল্থটোতো কিমান ইম্পৰ্টেণ্ট জানে, স্বাস্থ্যই মূল সম্পদ। স্বাস্থ্য থাকিলেহে দেহা, থাকিলে বেহা, নহলে তিতা কেহা, হয়নে নাই? গতিকে এইকেইটাই কথা কলো, নিজৰ জীৱনটো সুন্দৰ হওক, এজন সফল মানুহ হোৱা। মই যেতিয়া প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয় এৰিছিলো, মোৰ এটা সপোন আছিল যে পিছৰ জীৱনত মোক ছাৰহঁতে এখন মিটিঙত মাতিব, মিটিঙত মাতি চিনাকি কৰি দিব, এই আমাৰ প্ৰাক্তন ছাত্ৰ আছিল। কিন্তু মোৰ সেইটো সপোন সম্পূৰ্ণৰূপে সফল নহল, তথাপিতো কিছু সংখ্যক ক্ষেত্ৰত হৈছেও, কাৰণ ছাৰহঁতে দিয়ে বোলে। মৃন্ময় গৈছো আমাৰ প্ৰাক্তন ছাত্ৰ আছিল। কিন্তু তোমালোকৰ মাজৰ পৰা যদি, অকল তোমালোকক কোৱা নাই, গোটেই ছাত্ৰ ছাত্ৰীখিনিক কৈছো, তোমালোকৰ মাজৰ পৰা সেই সপোনটো কোনোবাই যদি পূৰ্ণ কৰা, তেতিয়াহ'লে মই বৰ শান্তি পাম। আৰু আচলতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰে সেইটো লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগে যে নিজৰ স্কুলখনত যাতে ছাৰ বাইদেউসকলে চিনাকি কৰি দিয়ে, আমাৰ প্ৰাক্তন ছাত্ৰ আছিল। গতিকে এইখিনিয়ে কৈছো, প্ৰত্যেকে ভাল মানুহ হোৱা, ভাল কাম কৰা, এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।